প্ৰিয় বন্ধু বান্ধৱীসকল পূৰ্ণিমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ওলাইছোঁ দুইজনী দীপ্তি আৰু মই শিৱসাগৰলৈ শিৱৰাত্ৰি চাবলৈ। আপোনালোককো দেখুৱাম বলক। এয়া হ'ল শিৱ মন্দিৰলৈ সোমোৱা মূল প্ৰৱেশ দুৱাৰখন। চাওকচোন ইমান মানুহ। মন্দিৰৰ ভিতৰলৈ মানুহৰ একদম লানি নিচিগা সোঁত। এয়া চাওকচোন, দূৰৰ পৰা মই দেখাইছোঁ। ওচৰলৈ গ'লে বহুত দীঘলীয়া এটা লাইন। এয়া চাওক, আমি দুইজনী এনেকৈ ভিডিঅ' কৰাত ব্যস্ত। আৰু ইয়াতে সকলো মানুহে আহি চাকি জ্বলাইছে ইয়াতে মন্দিৰত, কাৰণ মন্দিৰৰ ভিতৰত বহুত ধোঁৱা হৈ যাব। আৰু এয়া হ'ল মেলা। আমি মেলাৰ ভিতৰত। এয়া চাওকচোন ইমান মানুহ। এয়া চাওক, এয়া বৰপুখুৰীৰ পাৰে পাৰে, মন্দিৰৰ কাষতে থকা বৰপুখুৰীৰ পাৰে পাৰে এয়া হ'ল মেলা। বিভিন্ন ৰেটটো ভাল লাগে। ৰেট নাই। চল্লিছ টকা ল'বা দেই। কেলে কম নহয় নি? যথেষ্ট গৰম পৰিছিল, সেয়েহে আমি দুইজনীয়ে আইচক্ৰীম খাই উঠি আমি দুইজনীয়ে গ'লোঁ শিৱসাগৰৰ মাভিছা পাৰ্লাৰলৈ। আৰু মাভিছা পাৰ্লাৰত মমীয়ে আমাৰ দুইজনীকে অলপ দেখাত ধুনীয়া কৰি দিলে। ইয়াৰ পাছতে আমি যিহেতু দীপ্তি আৰু মই দুইজনীয়ে বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু সেইবাবে ভাবিলোঁ কিবা এটাতো খাবই লাগিব। সেয়েহে গ'লোঁ ফুড আড্ডালৈ। ফুড আড্ডালৈ গৈ এয়া আমাৰ খানা ৰেডি। আমি দুইজনীয়ে খালোঁ এসাঁজ ধুনীয়াকৈ। আৰু আজি গোটেই দিনটোৰ ভাল লগা সময়খিনি আপোনালোকৰ লগত ভাগ বতৰা কৰি ল'লোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে। আৰু যদিহে ভাল পালে তেনেহ'লে এটা লাইক কৰি মোক উৎসাহ জনাব। ভুল শুদ্ধবোৰ কমেণ্ট কৰি জনাই দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ।